বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় চাগে ভাল, মোৰো ভাল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই পূৰা ওলাই লৈছোঁ। আমাৰ দদাইদেউৰ ঘৰত আজি সকাম আছে আৰু আপোনালোকৰ সকামৰ পৰিৱেশ দেখুৱাম। চাই থাকিব সকলোৱে স্কিপ নকৰাকৈ ভিডিঅ'টো। আৰু ভিডিঅ'টো মই এতিয়া 12টা বজিলে, আজি 12টা বজাত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকক শেষলৈকে দেখুৱাম, কিমান পাৰোঁ চাই থাকিব। আৰু এতিয়া মই ওলাই কৰি লৈছোঁ আৰু গৈ থাকোঁ, আপোনালোকেও চাব ভিডিঅ'টো। আমাৰ পোৱালীকেইটা পূৰা খেলাত ব্যস্ত। এয়া চাওকচোন কি খেলি আছে, ক্ৰিকেট খেলি আছে। আৰু মই আহি সকামৰ ঘৰ পালোহি। এয়া দাইদেউহঁতে চাহ খাই এইফালে খুৰীয়ে চাহ দি আছে পূৰা আছে। এয়া আমাৰ দাইদেউ মাছ ধৰিছেনে? এয়া চব ধুনীয়াকৈ ধুই কৰি ইয়াতে চালনীতে এনেকৈ পানীবোৰ যাবলৈ থৈ দিছে। এয়া খুৰীও পূৰা লাগি আছে, দাইদেউ সহায় কৰি আছে। আৰু এইবোৰ মাছৰ মাথা নেকি? এইখিনি মাছৰ মাথাটো পচলাত দিয়া হ'ব। চব্জি কাটিব লৈছোঁ। এয়া বেঙেনা বাগলৈ গুচাইছোঁ। এয়া আমাৰ সুন্দৰা খুৰী আহিছে আৰু এয়া ঔটেঙা, এইবোৰ পিঁয়াজ আছে আৰু চব্জি কাটিবলৈ আৰম্ভ কৰিছোঁ। আৰু এয়া নিজু খুৰী খাই কৰি দিয়ক। এয়া জলকীয়া কৰিবলৈ চাই দিয়া। এয়া এতিয়া আমি চব্জি কাটি হৈ গ'ল। বেঙেনা কাটিলোঁ আৰু এয়া পচলা। এয়া বাইদেৱে বিলাহী কাটি আছে। এইফালে আমাৰ বহি আছে ৰাইজ। এইফালে চাহৰ কাৰণে কেৰাহীত পাতি দিছে চাহ ভকতৰ কাৰণে। চোলা পিন্ধি ৰেডি হৈ গ'ল। চাহ এফালে চাই দিওঁ ন, হাই কৰি দিয়া। বৰ ধুনীয়া লাগিছে দেই। এইফালে পচলাত পূৰা গ্লাছ মাৰিছোঁ। ডাঙৰ ডাঙৰকৈ কাটি দিলত গ্লাছ মাৰি আমি সৰু কৰিবলগীয়া হৈছে। এইফালে ভকত আহি পূৰা ভাগৱত পঢ়ি আছে। এইফালে আকৌ ভাইটিয়ে ভোজ বনাই আছে পূৰা। এইফালে গেছতো পাতি দিছে আৰু চৌকাতো পাতি দিছে। পূৰা ভাত বনোৱাত লাগি গৈছে। আৰু এই মিঠাই লৈ গৈছে সমাজলৈ। চাহ খাইছানে? খক খক বন্দি খুৰী খাইছে। এয়া লালমোহনৰ লগত চাহ।
পাৰ পোৱাটো সাজ ওলাইছে শেষত চালাড বনাই আছে। এয়া খুৰীয়ে আকৌ পাণ কাটিছে ভাত খোৱাৰ পাছত খাবলৈ। পানী কোনে পেলালে ইয়াত জানো এইটো ভাগৰত একেবাৰে বহি দিছে আৰু হয়নে? এয়া আমাৰ সৰু ছোৱালী বাইদেউ এইফালে চাই দিয়ক বাৰু হাই কৰি দিয়ক ক'ত চুনচুনি হাই হাই কৰি দিয়া চুনচুনি। আমাৰ চলে বাচন ধুই আছে। অ' খুৰী ধুইছা নাই? ধৰক ধৰক আজৰি হওক সোনকালে। হাই মনো অন দিয়া ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।